হেল্ল' ব্ৰুৱান, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি বলক আমি শিৱসাগৰখন চাওঁ। আমি ডিব্ৰুগড়ৰ পৰা আহি থাকোঁতে ভাবিলোঁ অকণমান শিৱসাগৰখন চাই যাওঁ, ইমান ধুনীয়া। তো সেইকাৰণে ভাবিলোঁ, হাজবেণ্ডে ক'লে ব'লা ভিতৰেদি যাওঁ। এনেতো আমি হাইৱে হৈ গুচি যাওঁ। তো এতিয়া আহিছোঁ আমি জয়সাগৰ চাওকচোন, ইমানেই ধুনীয়া হয়, কি ক'ম আৰু। আমাৰ অসমখন সঁচাকৈ বহুত বেছি ধুনীয়া। আৰু এইটো শিৱদৌল হয়, শিৱদৌলো ইমান ধুনীয়া। ভিতৰত যাব নাপালোঁ, ভিতৰত যাম নেক্সট টাইম আহিলে, মানে ফুৰিবলৈ আহিম শিৱসাগৰত। তাৰপিছত এতিয়া আমি চাই আছোঁ। আৰু ইয়াতে যে মাছ ইমানেই ধুনীয়া ধুনীয়া, মানে মাছকেইটাও ধুনীয়া আৰু কি ক'ম আৰু, ইমানেই ডাঙৰ ডাঙৰ মাছ। তাৰপিছত আৰু আমি ব্ৰেড চেড দিলোঁ। এয়া হাঁহবিলাক আছে, এইখিনিত যাব নোৱাৰি, আগতে চাগে পাৰিছিলে, মানুহ এজনে কৈছে। এতিয়া মানে তলা লগাই থৈ দিছে। আৰু পুখুৰীটো যে নক'ব আৰু, ইমানেই ডাঙৰ, ইমান ধুনীয়া। মানে ইয়াতে যদি আপোনাৰ মন চন বেয়া লাগে, তাত যদি আপুনি গধূলি টাইমত অকণমান গৈ কিনে বহিছে, আপোনাৰ মন অট'মেটিক এনেই ভাল হৈ যাব। সঁচাকৈ শিৱসাগৰৰ মানুহবিলাক বহুত লাকি দেই, এনেকুৱা ধুনীয়া জেগাত আছে মানে। আৰু চাওকচোন, ইমানে ভাল লাগিছে, মোৰতো আহিবই মন যোৱা নাছিলে। আৰু মানে ৰ'দ আছিলে, কিন্তু ধুনীয়া এটা বতাহ আছিলে, ভাল লাগিছে। আৰু এয়া চাওকচোন, পৰিৱেশটো মানে বহুত ক্লিন হয়। চাওকচোন, ৰাস্তাবিলাক চাওক, ইমানেই ক্লিন হয়, ভাল লাগিছিলে গৈ। আকৌ যাম, মানে ভালকৈ চাবলৈ যাম। আৰু তাৰে যিমান প্লেচ আছে ধুনীয়া ধুনীয়া। এয়া মাছ চাওকচোন, আৰু আপোনালোকক মই মাছ দেখাম। আৰু বেটায়ো ইমান ভাল পাইছে, মাছবিলাক চাইছে। তাৰপিছত হাঁহবিলাক চাইছে, সি বহুত ঘূৰি পকি চাইছে। সেইবিলাক মাছ চাওকচোন, ইমান ডাঙৰ ডাঙৰ মাছবিলাক, বহুত পুৰণা, বহুত পুৰণি মাছবিলাক, মানে বহুত ডাঙৰ। মানে কি ক'ম, কেমেৰাত চাগে ইমান ডাঙৰ অহাই নাই, ইমানেই ডাঙৰ। তাৰপিছত হাঁহবিলাকে বেছিকৈ খাই দিয়ে, মাছৰ আধাৰবিলাক। মানুহবিলাকে ব্ৰেড দিছে, কিবা কিবি দিছে যে, হাঁহে আগতে খাই দিয়ে, মাছে খাব নোপোৱাতে হাঁহে খাই দিয়ে। সেয়া চাওকচোন, আমি দিছিলোঁ, হাঁহটো আগতে খাই দিলে। তাৰপিছতে এয়া মাছবিলাক যে কি ডাঙৰ, ইমানেই ভাল লাগিছে। আপোনালোকৰ টেনশ্যন ক'ৰবাত গুচি যাব ইয়াত, যদি অলপ টাইম আপুনি গৈ কিনে মানে থাকে আৰু। তাৰপিছত এয়া আমি চাই আছোঁ, হাঁহবিলাকো ইমান মৰম লাগিছে। তাৰে মানুহবিলাকে কোৱা মতে হাঁহকেইটা হেনো মানে মানুহৰ হয়, তাৰে পুখুৰীৰে নহয়। মই ভাবিছিলোঁ পুখুৰীৰে হাঁহ, পুখুৰীতে থাকে এনি টাইম, এনেকৈ ভাবিছিলোঁ, কিন্তু নহয়, বেলেগৰ হয়। আহি কিনে ইয়াত এৰি দিয়ে নেকি, এনেকুৱা কিবা ক'লে। ত' এইবিলাক মানে ৰাতি হ'লে চাগে গুচি যায়, গম নাপাওঁ আৰু বাকীখিনি। তাৰপিছত আমি ব্ৰেড চেড কিনি তাতে পায়েই ওচৰতে, ব্ৰেড কিনি কিনে দিছোঁ। আৰু বেটাই চাই আছে, সি মানে নতুন কিবা কিবি এনেকুৱা দেখিছে ন, সি ভাল পাইছে। আৰু মাছ চাওকচোন, এটা ইমান ডাঙৰ কাছ দেখিছোঁ, ইমানেই ডাঙৰ, ফাৰ্ষ্ট টাইম ইমান ডাঙৰ কাছ এটা দেখিছিলোঁ। তাৰপিছত এতিয়া আমি গৈ আছোঁ, দেৰি হৈ যাব যে, গুৱাহাটী আহিব লাগিব। আহিবতো মনেই যোৱা নাছিল, আমি ভাইটি, মই, হাজবেণ্ড, আমি ৰখিয়ে যাওঁ, মানে ইমান ভাল লাগে, মাছকেইটা চাই চাই ৰখি যাওঁ। আৰু এতিয়া আমি গৈ আছোঁ ৰংঘৰ চাবলৈ। তাৰপিছত ঘৰত গুচি যাম। আৰু মানে দেৰি হৈ গৈছে যে, সোমালোঁ হয় নহ'লে ইয়াৰে ভিতৰত শিৱদৌল চাবলৈ, কিন্তু বহুত দেৰি হৈছে, মানে আকৌ দেৰি হৈ যাব। আমি গুৱাহাটী ৰাতি 1টাত পাম, যদি আমি এনেকৈ ৰখি সোমাই আহোঁ। সেইকাৰণে, আৰু বেটাও আছে ন, ছিংগল থাকিলে কথা নাছিলে। তো এতিয়া সি আছে, তাক তেনেকুৱাকৈ ঘূৰাব নোৱাৰি, টাইমত মানে চলিব লাগিব। আৰু এতিয়া আমি গৈ আছোঁ ৰংঘৰ চাবলৈ। বলক বাহিৰৰ পৰাই চাম, সেইটো ভিতৰৰ পৰা চাব নোৱাৰোঁ। আৰু এতিয়া বলক চাওঁ। শিৱসাগৰত বহুত ধুনীয়া ধুনীয়া জেগা আছে চাবলৈ, আপোনালোকেও আহিব পাৰে, যোনে অহা নাই। আৰু সেইফালে থকাখন বহুত পুৰণি মানে ব্ৰিজ হয়, চাওকচোন ইমান পুৰণি হয়। আৰু সেয়া বেলেগেই আছিলে হেৰিবিলাক। আৰু এইফালৰখন চাগে সেইখনতকৈ নতুন, আৰু পুৰণি হয়, এইখনো বহুত পুৰণি চাগে। তাৰপিছত আপোনালোকে আহিব পাৰে যদি শিৱসাগৰ কেতিয়াও যোৱা নাই। এতিয়া আমি ৰংঘৰ পালোঁ, আৰু ৰংঘৰতো যাব মন গৈছে। মইতো কৈছোঁ ব'লা যাওঁ, কিন্তু দেৰি হ'ব যে, টিকেট ল'ব লাগিব, ঘূৰি পকি চাব লাগিব, এনেকৈ মানে জল্দি চায়ো ভাল নালাগে ন এইবিলাক। তো সেইকাৰণে ভাবিছোঁ একদম মানে টাইম লৈ আহিম, আৰু ধুনীয়াকৈ চব চাম, আৰু আপোনালোককো দেখাম দেই যেতিয়া যাওঁ। এতিয়া আমি এই গেটখনো ইমান ধুনীয়া। তাৰপিছত ইয়াৰ ভিতৰত মানুহবিলাক একদম ষ্টুডেণ্টবিলাক বহুত আহিছে বাহিৰৰ পৰা, মানে কি অসমৰে বহুত জেগাৰ পৰা আহে, আৰু দূৰৰ পৰা
ষ্টুডেণ্টবিলাকক দেখুৱাব লগা জেগাই হয়, আপোনালোকে জানেই। তাৰপিছত পঢ়িছে সেইবিলাক, তো আমি ষ্টুডেণ্টবিলাকে আমি চাব লাগে হিচাপত, মানে দেখুৱাব লাগে। তো আমিতো এইবিলাক পঢ়িছিলোঁ, দেখাই নাছিলোঁ। এতিয়া চাম আৰু চান্স পাইছোঁ, সেইফালে গৈ থাকোঁ কিনে চাম আৰু। এতিয়া আমি পালোঁ বেটা শুই গৈছিলে আৰু তাক গাড়ীতে বিচনা কৰি দিছোঁ চাওকচোন। আৰু এয়া বেলুনটো মানে ওলমাই দিছোঁ, এইটো চাই আছে আৰু সি শুই গৈছিলে, উঠি গ'ল। তাৰপিছত আমি গুৱাহাটী পালোঁ আহি, কিন্তু এতিয়া আকৌ বেটা শুই গৈছে আৰু আমি এতিয়া ঘৰ পালোঁ। আজিলৈ আহিছোঁ, ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ। বাই।